হাতে 8,000 10,000 এনৰেগাৰ কাম কৰি মানুহবিলাকে পইচা অলপ কামাব পাৰে আৰু নিজৰ ঘৰখন চম্ভালিব পাৰে। কিন্তু সেই এনৰেগাৰ যিবিলাক জব কাৰ্ড এইটো ৰাইজৰ হাতত নাই, এতিয়া বিপিএফৰ মেম্বাৰ কৰ্মীবিলাকৰ হাতত আছে। আৰু মই আপোনালোকক কৈছোঁ, এতিয়া আপোনালোকে ঘৰত যায় চবে নিজৰ নিজৰ জব কাৰ্ড আপোনালোকে ৰিটাৰ্ণ আনক, নিজৰ পকেটত ৰাখক। কালি পইচা কমাব, যাতে কাম হ'ব, এই পইচা খাওয়ার অধিকার নাই। আর সেই কারণে আমিও ইউপিপিএল দলে ঠিক কৰিছোঁ, আমি চৰকাৰ অহাৰ লগে লগে যিসকলে দুখীয়া গৰীব মানুহ পইচা আছে এজনকো খালি যোৱা নহ'ব। এইটো বিডিঅ হওক মেম্বাৰে হওক, প্ৰত্যেকজনে জেলত যাব লাগিব, কোনো মাৰি নাযাব। বহুত ঘৰ চালোঁ আমি, সাৱধান হৈ আছে PMOৰ ঘৰ। ভাৰত চৰকাৰে ভাবিছে আজিৰ পৰা বহুত বছৰ আগত দুখীয়া গৰীব মানুহবিলাকৰ ঘৰ নাই, ঘৰ বনাব না হাজিৰা কৰিবলৈ যাব। বাৰিষা আহিলে পানী পৰে, তাৰ তলত ঘৰত থাকিব লাগে ল'ৰা ছোৱালী লৈ পেলাই। সেইকাৰণে এখন এখন ঘৰ সজাব দিছিলে। আজি ঘৰৰ নামত পইচা ল'লে 5,000 10,000 ঘৰ নিদিলে, কিছুমান ঘৰ দিলে, এইটো সাৱধান হৈ গ'ল। আচৰিত কথা। মই কোকৰাঝাৰত এটা কেছ পালোঁ, এজন মহিলা আছে, এই মহিলাজনীৰ মানে 2জন সন্তান আছে, বেলেগৰ ঘৰত কাম কৰি খায়। এই মহিলাৰ পৰা 4,000 টকা লৈছে ঘৰ দিম বুলি, পইচাও ৰিটাৰ্ণ নিদিলে, ঘৰৰ ৰিটাৰ্ণ নিদিলে। সেইকাৰণে আমি ঠিক কৰিছোঁ, যিসকলে ঘৰ দিম বুলি পইচা খাইছে, ঘৰ দিয়া নাই আৰু ঘৰটো সাৱধান কৰি দিছে, ইয়াৰ ওপৰতো ইনকুৱাৰী চলি আছে আৰু প্ৰত্যেকজন কিন্তু জেলত যাব লাগিব। সোনকালে ঘৰবিলাক বনাই দিয়ক। এই দালালি ৰাজ আৰু নচলিব। আজি হাগ্ৰামা মহিলাৰ মুখত প্ৰত্যেকবাৰে ওলাই প্ৰমোদ বড়ো বেপাৰ কৰে, প্ৰমোদ বড়ো দালালি কৰে। আজি বেপাৰ কোনে কৰি আছে, দালালি কোনে কৰি আছে? কণ্ট্ৰল দোকানীবিলাকৰ পৰা কাৰণে অহা কমিশ্যনৰ পইচা 90 কোটি টকা খাই দিলে। সব আমাৰ হাতত এতিয়া তথ্য আছে। আৰু সাপ্লাই মন্ত্ৰী যিটো বড়োলেণ্ডৰ আছিলে BTCৰ, এই সাপ্লাই মন্ত্ৰীটো যোৱা 15 বছৰত বেছি সময় এই খৈৰাবাৰীৰ EM জনে সাপ্লাই মন্ত্ৰী আছিলে। এই সাপ্লাইৰ যিবিলাক দুৰ্নীতি হৈছে তেখেতৰ হাততে সব পৰিব। সেইকাৰণে ৰাইজ, আজি BTR চুক্তি হ'ল, ওদালগুৰি জিলাত 2খনকৈ ইউনিভাৰ্চিটি পাব, NIT পাব, বহুত ভাল ভাল অনুষ্ঠান প্ৰতিষ্ঠান হ'ব। এই অনুষ্ঠান প্ৰতিষ্ঠানক আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ভাল পোৱা নাই। BTR চুক্তি বেয়া বুলি কৈ আছে। যি চুক্তিয়ে নেকি আমাৰ অঞ্চলত শান্তি আনিলে, নিৰাপত্তা আনিলে, এই চুক্তিখন বেয়া বুলি কৈছে। এই চুক্তিখনে জাতি জনগোষ্ঠীৰ মাজত সংঘাত আনিব বুলি কৈছে। ইয়াতকৈ দুৰ্ভাগ্যজনক একো নাই। 33 বছৰ NDBৰ যিটো সমস্যা, এইটো সমাধান হ'ল। যুৱকসকলে আৰ্মি পুলিচৰ গুলি খাব লগা হৈছিলে, মা দেউতা সদায় চকুত উঠিব লগা হৈছিলে। আজি এনেকুৱা এটা পৰিৱেশ নাই। চাকৰি কৰাবিলাক ভয় কৰিছিলে, মোৰ পইচা লৈ যাব নেকি? বেপাৰ কৰাবিলাক ভয় কৰিছিলে, মোৰ টকা পইচা কোনোবা লুট কৰি লৈ যাব নেকি? আজি এনেকুৱা পৰিৱেশ একো নাই, আমাৰ অঞ্চলত শান্তি আহি গ'ল। আৰু শান্তি অহাটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ভাল পোৱা নাই। সেইকাৰণে কৈ আছে BTR চুক্তি ভাল নহয়, BTR চুক্তি ভাল নহয়। BTR চুক্তি ৰাইজৰ কাৰণে কৰা চুক্তি, আৰু এই চুক্তি ৰূপায়ণ হৈ গ'ল, এইটো বাধা দিব নোৱাৰে। আজি BTR নাই, BTR হৈ গ'ল, তাৰমানে আমি সফল হৈ গ'লো। কমিশ্যন গঠন হৈ গ'ল। দুদিনৰ পিছত আৰু দুটামান, 2-3 দিনৰ পিছত আৰু মানে বিভিন্ন প্ৰজেক্টবিলাক, দফাবিলাক ৰূপায়ণ হ'ব। এইটো কোনো বাধা দি ৰাখিব নোৱাৰে। এইটো কয় বিনাশকালে বিপৰীত বুদ্ধি। যিটো চুক্তি BGO স্বাক্ষৰ দিলে, সেইদিনাই, যিদিনা চুক্তি হৈছিলে সেইদিনাই তেখেতে বিৰোধিতা কৰিব লাগিছিলে, এই চুক্তিত মই নাই। কিন্তু চুক্তি কৰি আহি ক'লে যে এই চুক্তিটো ভাল নহয়। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই থকা দিনা ক'লে এই চুক্তিটো সকলো জাতি জনগোষ্ঠীৰ লাভ হ'ব, আৰু আজি কৈ আছে যে চুক্তিটো কাৰো লাভ নহয়। ইউনিভাৰ্চিটি এখন হ'লে কেনেকৈ লাভ নহ'ব? মেডিকেল কলেজ এখন হ'লে কেনেকৈ লাভ নহ'ব? ইঞ্জিনিয়াৰিং কলেজ এখন হ'লে কেনেকৈ লাভ নহ'ব? 1500 কোটি টকা পালে কেনেকৈ লাভ নহ'ব? আজি তেখেতে অন্ধ হৈ গৈছে। 17 বছৰ ক্ষমতাত থাকি ৰাইজৰ কাৰণে একো নকৰিলে আৰু এতিয়াহে পস্তাইছে, এই 17 বছৰত কিয় মই মানুহৰ লগত কাম নকৰিলো। তেখেতে ঘূৰি ফুৰে, ওদালগুৰিত আহে, নিজৰ বন্ধু বান্ধৱৰ লগত মদ ভাং খাই আৰামছে গুচি যায়। ওচৰৰ LP স্কুলখনৰ যে মাষ্টৰ নাই, এইটো খবৰ নলয়। হাই স্কুলখনৰ অৱস্থা যে ভাল নহয়, মেডিকেলৰ যে ডক্টৰ নাই, এগ্ৰিকালচাৰ ফিল্ডৰ যে পানী নাই, এই কথাবিলাক তেখেতসকলে কোনো মানে কি কৰে, খবৰ নলয়। আজি যদি খবৰ ল'লেহেঁতেন, আমাৰ অঞ্চলত ভেঞ্চাৰ স্কুল নাথাকিলেহেঁতেন। আজি যদি খবৰ ল'লেহেঁতেন, আমাৰ গাঁৱে ভূঞে ৰাস্তা ঘাট চব ঠিক হ'লহেঁতেন। যোৱা 17 বছৰত কমচে কম 6,000 কোটি টকা আহিছে আমাৰ এই BTC এৰিয়াত। আৰু সেই 6,000 কোটি টকা সঠিকভাৱে যদি ৰূপায়ণৰ কাম কৰিলেহেঁতেন, আজি বহুত উন্নয়ন হ'লহেঁতেন। না মহিলাৰ কাৰণে কিবা কৰিলে, না যুৱকৰ কাৰণে কিবা কৰিলে, না খেতিয়কৰ কাৰণে কিবা কৰিলে, কাৰো কাৰণে
এইটো নকৰিলে যি অলপ চলপ টকা পইচা বৃদ্ধ পেঞ্চনৰ নামত আহে দ্বিতীয় ভিডিঅ'ৰ লগত ধান্দা কৰে কি 1 টকা 2 টকা খাই দিম কোনো এটা মানে এৰি দিয়া নাই তো এইকাৰণে ৰাইজ এই দুৰ্নীতি ভ্ৰষ্টাচাৰ চৰকাৰটো গুচাই ইয়াত সুস্থ গণতান্ত্ৰিক এটা প্ৰক্ৰিয়া স্থাপন কৰাৰ নামত আমি এই ইউপিপিএলৰ যিটো এটা প্ৰক্ৰিয়া ইউপিপিএলৰ যিটো এজেণ্ডা ইয়াৰ লগত আগবাঢ়ি যাব লাগিব আজি স্বাধীনতাৰ ৭৪ বছৰ পিছত বহুত মানুহে কৈছে আমি ভোট দিব নিবিচাৰো ভোট দিবলৈ ভাল নাপাওঁ তাক কিমান ৰাজা মন্ত্ৰী বনাম লংকাত যাই সবে ৰাৱণ হয় এই কাৰণে এইবাৰ কৈছো আমি বিটিচিত আৰু কোনো ৰাৱণ নাই কাৰণ ইয়াত লংকাও নাথাকিব প্ৰথম চৰকাৰ হোৱাৰ লগে আমি লংকা জ্বলাই দিম আৰু কোনো ৰাৱণ হ'ব নোৱাৰে এইবাৰ ৰাইজৰ চৰকাৰ আহিব কোনো দুৰ্নীতি ভ্ৰষ্টাচাৰী চৰকাৰ নাহে ইয়াতে কোনো স্বেচ্ছাচাৰী চৰকাৰ নাহে কোনো ধনবল বাহুবল দাদাগিৰি কৰা চৰকাৰ নাহে এইবাৰ ৰাইজৰ চৰকাৰ আহিব বিটিচি সবে অংশগ্ৰহণ কৰিব পাৰিব সকলো জাতি জনগোষ্ঠী সমমৰ্যাদা সম অধিকাৰ লৈ জীয়াই থাকিব পাৰিব আজি বড়ো যদি ভালকে খাব পাৰিছে ইয়াত শৰণীয়া অসমীয়া বঙালী বিহাৰী সবে ভালকে চলিব পাৰিব লাগিব কাৰণ এইখন আমাৰ দেশ আমাৰ ৰাজ্য আমাৰ অঞ্চল ইয়াত আমাৰ আটা দেউতা ককা সবে ইয়াতে জন্ম পাইছে এই মাটি বাৰী সবে চাফা কৰি থৈ গৈছে আমাৰ কাৰণে আজি এই মাটি বাৰী থাকি কোনোবা দুৰ্নীতি কৰিব ভ্ৰষ্টাচাৰ কৰিব আমাৰে মানুহ ঠগাব এইটো কোনোদিন সহ্য কৰা নহ'ব এই কাৰণে আমি ৰাজনীতি কৰিবলৈ অহা নাই আমি সংগ্ৰাম কৰিবলৈ আহিছো ন্যায় আৰু অন্যায়ৰ সংগ্ৰাম শান্তি প্ৰতিষ্ঠা কৰাৰ সংগ্ৰাম দুখীয়া গৰীব মানুহ ন্যায় দি পেলাই অৰ্থনৈতিকভাৱে সামাজিকভাৱে ৰাজনৈতিকভাৱে আগুৱাই যোৱাৰ কাৰণে এইটো সংগ্ৰাম এই কাৰণে মই ভূঞাঘাটবাসী ৰাইজক ধন্যবাদ জনাইছো আপোনালোক সবে ওলাই আহিছে আৰু ইউপিপিএল দলে এইবাৰ খৈৰাবাৰীত জিকাটো নিশ্চিত খৈৰাবাৰী মাত্ৰ নহয় গোটেই বিটিচিত এতিয়া আমাৰ 14 লাখ মেম্বাৰ হ'ল 14 লাখ মেম্বাৰ ইউপিপিএলৰ গতিকে যাৰ 14 লাখ মেম্বাৰ আছে তাক আৰু কোনো ৰাখিব নোৱাৰে খালি ইলেকশ্যনটো হওক আজি হয় কালি হয় যেতিয়াই হয় ইউপিপিএলৰ চৰকাৰ হ'ব ৰাইজৰ চৰকাৰ হ'ব আৰু সকলোৰে উন্নয়নৰ কাৰণে কাম কৰা এটা ভাল চৰকাৰ হ'ব এইখিনি কথা ক'লো সদৌ শেষত ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো আপোনালোক যাতে সবে শান্তি সম্প্ৰীতিৰে থাকিব পাৰে আমাৰ গাঁৱে ভূঞে সকলোৰে মাজত শান্তি সম্প্ৰীতি মিলা প্ৰীতি মৰম স্নেহ সন্মান সবৰ মাজতো থাকে আৰু ঈশ্বৰে আপোনালোকক সবকে সুস্থ শৰীৰে ৰাখে ল'ৰা ছোৱালী যিবিলাক ছাত্ৰ ছাত্ৰী আজি স্কুল কলেজত পঢ়ি আছে সেই সকলে যাতে ভাল জ্ঞান লৈ পেলাই আগবাঢ়ি যাব পাৰে এইখিনি কথাকে কৈ মোৰ বক্তব্য সামৰিছো ধন্যবাদ